আজি আহিছো এটা মিনি কৰ্পোৰেট ব্লগ লৈ আপোনালোকৰ মাজত মৰ্নিং এনেকা অফিচৰ কাৰণে ৰেডি হৈ মই যাবলৈ ওলাইছো অফিচলৈ টিভিত দেখুৱাৰ দৰে কৰ্পোৰেট এমপ্লয়ীটো এনেকুৱা সাইড বেগ এটা থাকিবই আজি কেইদিনমানৰ পৰা খুব বৰষুণ দি আছে মানডে মৰ্নিংটো বহুতে হেট কৰে মই আগত কৰিছিলো কিন্তু আজিকালি মোৰ এইটো আদত হৈ গৈছে এইটো আমাৰ নগাঁৱৰ বহুত এটা পপুলাৰ জেগা হয় ক্লক টাৱাৰ অফ নগাঁও আৰু এনেকৈ মই নিজৰ অফিচ আহি পালোঁ আৰু ভিতৰত আপোনালোকক দেখুৱাব নোৱাৰিম কাৰণ সেইটো আমাৰ পলিচিত নাই আজি দিনটো বৰষুণ আৰু এয়া লাঞ্চ কৰিবলৈ ওলাই আহিলোঁ এতিয়া দুপৰীয়া বাজিছে 3টা প্ৰায় 6:40 মই ৰিটাৰ্ণ হৈ আছোঁ নিজৰ ঘৰলৈ 9 to 5 নহয় 9 to 6:44 আহি পাইছোঁ অফিচৰ পৰা টায়াৰ্ড এতিয়া জিমত যাব লাগিব আকৌ বাহ প্ৰি ৱৰ্কআউট বাই আফৰিন চুলতানা বহুত ধুনীয়াকৈ বনাইছে দেই আৰু এইখনে জিম য'ত মই কৰোঁ SS ফিটনেছ মোৰ ট্ৰেইনিঙত আজি আছিলে বাইচেপ আৰু এক্সাৰচাইজ খতম এয়া যাব ওলাইছোঁ ঘৰলৈ আৰু আজি মিনি ব্লগটো ইমানখিনিতে আছিলে চি ইউ অন দ্য নেক্সট ব্লগ